বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'ত। বন্ধুসকল আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত চৰকাৰী ঘৰৰ বাবে চেল্ফ ছাৰ্ভে নাইবা জনসখী বাইদেউৰ জৰিয়তে ঘৰৰ বাবে আবেদন কৰিছিল, সেই আবেদন প্ৰক্ৰিয়াখন আপোনাৰ ভেৰিফাই হৈছে নে নাই, একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে, এইটো আপোনাৰ মোবাইলৰ জৰিয়তে কেনেকৈ চেক কৰিব, এইটো ভিডিঅ'ত আমি A to Z দেখুৱাই দিম। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত চাৰ্চ বাৰত চাৰ্চ কৰিব। এখন এপৰ প্ৰয়োজন হ'ব। এপটো হ'ল PMAYG বুলি চাৰ্চ কৰি দিব। PMAYG এপ 2025-26 চাৰ্চ কৰাৰ পিছত ওপৰত আহি যাব আৱাজ এপ, এইটো চুই দিব। চুই দিয়াৰ লগে লগে মই যিহেতু ইনষ্টল কৰি ৰাখিছোঁ, অ'পেন বুলি দেখুৱাইছে, মই অ'পেন কৰিছোঁ জাষ্ট। অ'পেন কৰাৰ পাছত আপুনি যিকেইটা পাৰ্মিশ্যন চাব, আপুনি সকলোকেইটা পাৰ্মিশ্যন এলাউ কৰি দিব। তেতিয়া আপোনাৰ লাষ্টত স্ক্ৰীনখন এনেকৈ দেখিবলৈ পাব। ইয়াত আপুনি ষ্টেটাছটো চেক কৰিবলৈ বেনিফিচিয়াৰী লগইনত চুই দিব। চুই দিয়াৰ পিছত আপুনি এনেকৈ দেখিবলৈ পাব। ইয়াৰ পৰা আপুনি 4টা অপশ্যন পাই যাব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ জৰিয়তে চেক কৰিব পাৰে, মোবাইল নাম্বাৰৰ জৰিয়তে চেক কৰিব পাৰে আৰু আধাৰ নাম্বাৰৰ জৰিয়তেও চেক কৰিব পাৰে, নাইবা জব কাৰ্ডৰ নাম্বাৰেদিও চেক কৰিব পাৰে। মই যিহেতু মোবাইল নাম্বাৰেদি চেক কৰিম, মই মোবাইল নাম্বাৰটো মাৰি দিছোঁ। আপুনি ইয়াৰ যিকোনো এটা দিলেই হ'ল। মোবাইল নাম্বাৰটো সেইটোৱেই দিব যিটো আধাৰ কাৰ্ডত লিংক আছে নাইবা জব কাৰ্ডৰ লগত লিংক আছে, এইটোত মোবাইল নাম্বাৰ দি চেক কৰিব লাগিব। নাম্বাৰটো মাৰাৰ পিছত আপুনি চিলেক্ট ষ্টেটত চুই দিব। চুই দিয়াৰ পিছত আছামটো চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত আপুনি আকৌ তলত চিলেক্ট স্কিমত চুই দিব। চুই দিয়াৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ এইটো চুই দিব। চুই দিয়াৰ পিছত আপুনি সদশেষত ছাবমিটত চুই দিব। চুই দিয়াৰ পিছত লোডিং লোৱাৰ পিছত এনেকৈ দেখা পাব বেনিফিচিয়াৰী য়েট নট ভেৰিফাইড। এইটো বেনিফিচিয়াৰী অৰ্থাৎ মোৰ যিটো এপ্লাই কৰিছিলোঁ ঘৰৰ বাবে, এইটো এতিয়ালৈকে ভেৰিফাই হোৱা নাই। আপোনাৰো যদি ভেৰিফাই হৈছে তেনেহ'লে আপোনাৰ মোবাইল নম্বৰত এটা OTP বিচাৰিব। OTPটো ছাবমিট কৰাৰ পিছত আপুনি যেতিয়া আকৌ ছাবমিট কৰিব, তেতিয়া আপোনাৰ ডিটেইলছটো ওলাই যাব। আৰু যদি আপোনাৰ ভেৰিফাই হোৱা নাই এনেকৈ দেখা পাব। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।